হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আমি আহিছোঁ অমিত কলহত মাটি ভৰাবলৈ আৰু লগতে আমাৰ গাঁৱৰ গোটেইখিনি গোটৰ মানুহখিনি আজি প্ৰচেশ্যন কৰিম আৰু আপোনালোকে চাই থাকিব। আজি আমাৰ খেমদেপুখুৰী গাঁৱৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যাই আজি অমিত কলহত মাটি ভৰাবৰ কাৰণে প্ৰচেশ্যনত ওলাই আহিছোঁ আৰু প্ৰতিগৰাকী সদস্যাৰ ঘৰৰ পৰাই আমি মাটি ল'ম আৰু খুবেই ভাল লাগিছে আজিৰ দিনটো। কিন্তু দুখ লগা কথাটো হ'ল কি মই ৰেলীত থাকিবলৈ নাপালোঁ, কাৰণ মোক কেমেৰা আৰু ভিডিঅ' কৰাৰ দায়িত্ব দিলে, কাৰণ আমি ওপৰৰ বাইদেউসকলে ভিডিঅ'টো পঠাব লাগিব সেইকাৰণে। আৰু আজি ৰ'দটো বহুত চোকাকৈ দিছে, তথাপিও আমাৰ বহুত এনাৰ্জি আছে, কাৰণ আজি বহুত ভাল লাগিছে আৰু ভাল কাম এটাত আমি ওলাই আহিছোঁ। আৰু প্ৰথমে আমাৰ অমিত কলহত মাটি ভৰাম আমাৰ গাঁওবুঢ়াৰ ঘৰৰ পৰা। এয়া আমাৰ বোৱাৰীজনীয়ে মাটি ভৰাই দিলে কলহত।